ফেচবুকত এটা ভিডিঅ' কেনেকৈ আপলোড কৰিব, এটা লং ভিডিঅ' কেনেকৈ আপলোড কৰিব। মই এইটোৰ 5 মিনিটৰ ওপৰৰ ভিডিঅ', গতিকে এইটো মই ফেচবুকত আপলোড কৰিম। ফেচবুকত আপলোড কৰিবলৈ ভিডিঅ'টো প্ৰথমতে চিলেক্ট কৰি ল'ব। ভিডিঅ'টো চিলেক্ট কৰাৰ পিছত ইয়াতে শ্বেয়াৰ অপশ্যনটো ক্লিক কৰিব। ফেচবুক নিউজ ফিড অপশ্যনটো চিলেক্ট কৰিব। ভিডিঅ'টো আহি গৈছে আৰু ইয়াতে টাইটেল লিখিব। মই টাইটেলটো লিখি লৈছোঁ। এনেদৰে মই টাইটেলটো লিখি লৈছোঁ। হেছটেগ ইয়াতে লগাব নালাগে। ইয়াতে টেগ কৰিব পাৰিব, কাৰোবাক যদি টেগ কৰে। ইয়াতে লোকেশ্যনটো এড কৰিব আৰু ইয়াতে ফিলিংছ অপশ্যনটো আছে। ইয়াতে ক্লিক কৰিলে এই সকলোখিনি পাব। ফিলিংছ অপশ্যনটো তাতে ওলাই থকা নাছিলে। ফিলিং এক্টিভিটি অপশ্যনটো যদি আপুনি এড কৰে, আপুনি ইয়াতে ক্লিক কৰি এড কৰিব পাৰিব। মই ভিডিঅ'টো কেইজনমানক টেগ কৰি দিছোঁ। ইয়াতে আপুনি লোকেশ্যন অপশ্যনটো এড কৰিব। আপুনি ভিডিঅ'টো য'ৰ পৰা আপলোড কৰিছে সেই লোকেশ্যন অপশ্যনটো এড কৰিব। গুৱাহাটী দিছোঁ। এইখিনি কৰাৰ পিছত নেক্সট অপশ্যনটো ক্লিক কৰিব। এই একেখিনি টেক্সট আপুনি ইয়াতে টাইটেলত এড কৰিব লাগিব। মই ইয়াতে পেষ্ট কৰি দিছোঁ আৰু ইয়াতে অলপ তললৈ আহি কেইটামান হেছটেগ লগাব পাৰিব। মই ইয়াতে 5টামান হেছটেগ লগাই লৈছোঁ। বেছি লগাব নালাগে, 5টাৰ ভিতৰতে লগাব। মই ইয়াতে এখন ভিডিঅ'টোৰ থাম্বনেইল এড কৰিম। তো ভিডিঅ'টোৰ থাম্বনেইল মই বনাই থৈছোঁ। থাম্বনেইল কেনেকৈ বনায়, থাম্বনেইল বনোৱা ভিডিঅ' মই আপলোড কৰি থোৱা আছে। পেজটোত গৈ ভিডিঅ'টো চাই ল'ব। আপুনি যদি থাম্বনেইল বনাই থৈছে তেতিয়া এড ফ্ৰম গেলেৰীটো চিলেক্ট কৰিব আৰু যদি আপুনি ভিডিঅ'টোৰ পৰা এখন থাম্বনেইল চিলেক্ট কৰিম বুলি ভাবিছে তেতিয়া স্ক্ৰলটো ৰোটেট কৰি আপুনি নিজৰ থাম্বনেইলখন দিব পাৰিব। থাম্বনেইলখন চিলেক্ট কৰি লৈছোঁ আৰু ইয়াতে ছেভ অপশ্যনটো ক্লিক কৰি দিব। থাম্বনেইল এড হৈ গ'ল, টাইটেল হৈ গ'ল, ডিছক্ৰিপশ্যন হৈ গ'ল আৰু হেছটেগ হৈ গ'ল। এইকেইটা লগোৱাৰ পিছত তললৈ আহিব। তললৈ এইটো আপুনি পাব্লিক হৈ আছে নাই চাব। এইটো হৈছে শ্বেয়াৰ ইয়ৰ ষ্টৰি। ইয়াতে আপুনি এটা প্লে'লিষ্ট এড কৰিব পাৰে। মই এটা প্লে'লিষ্ট এড কৰিছোঁ। ইয়াৰ পিছত ইয়াতে ক্লিক কৰিব। আপোনাৰ ভিডিঅ'ত কণ্টেণ্ট মনিটাইজেশ্যন অন হৈ আছে নাই ইয়াতে চেক কৰিব। এই অপশ্যনটোত গৈ 2-এটা গ্ৰুপত শ্বেয়াৰ কৰি দিব পাৰে। মই 3টা গ্ৰুপ চিলেক্ট কৰি লৈছোঁ, শ্বেয়াৰ কৰিছোঁ আৰু ইয়াৰ পিছত আপুনি শ্বেয়াৰ অপশ্যনটো ক্লিক কৰি দিব। ইয়াতে লিখা আছে কিপ ফেচবুক অপেন। ইয়াতে ভিডিঅ'টো আপলোড হৈ আছে। যেতিয়ালৈকে ভিডিঅ'টো আপলোড হৈ শেষ নহয় তেতিয়ালৈকে ফেচবুকটো অন কৰি ৰাখিব, ক্ল'জ কৰি নিদিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে পেজটো ফ'ল' কৰি ৰাখিব।